আৰু কেতিয়াবা অখিল গগৈ ডাঙৰীয়াই নিজেও চাব লাগে যে 126 জন বিধায়কৰ ময়ে খালি অসমৰ বদনাম গাই থাকো, বাকী কোনেওতো নাগায়। মোৰ বদনাম গাওক, অসমৰ বদনাম কিয় গায়? আপুনি ছোৱালীবিলাকক গালি পাৰি দিলে যে তেওঁলোক ড্ৰপ আউট হৈছে, অৰুণোদয় বুলি কয়, অৰুণোদয় হিতাধিকাৰী গালি দিলে। মোক গালি দিয়ক না, মোৰ ল'ৰাক গালি দিয়ক, ছোৱালীক গালি দিয়ক, এটা ছেছন দি দিম আপোনাক। মোক গালি দিয়ক, অসমক গালি নিদিব। হিমন্ত বিশ্ব শৰ্মা আৰু অসম দুটা বেলেগ। অসম অসম, হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা। এগৰাকী ছোৱালী অসমলৈ আহোঁতে বাইক চুৰি হ'ল। সি যে ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ। আমি কি কৰিব লাগিব? মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বাইকখন চুৰি হৈছে, আমাৰ অসমৰ বদনাম হ'ব দেই, আপুনি 2 দিনত ওলাই দিয়ক। আৰু এই 2 দিন আমি ক'তো এই কথাটো নুলিয়াম, যাতে আমাৰ অসমৰ বদনাম নহয়। দিছ ইজ হাউ উই শুড কণ্ডাক্ট আৱাৰ চেল্ফ ফৰ দ্য নিউ আছাম। অসমৰ বেয়া কথা লুকাই দিয়ক, কিন্তু মোৰ ৰুমত আহি মোক একাউণ্টেবল কৰক যে মুখ্যমন্ত্ৰী মহোদয় 72 ঘণ্টা আপোনাক সময় দিছোঁ, আপুনি 72 ঘণ্টাৰ ভিতৰত বাইকখন উলিয়াওক, আৰু নহ'লে ছোৱালীজনীক নতুন বাইক এখন চৰকাৰৰ পৰা কিনি দিয়ক, আৰু এই 3 দিন ছোৱালীজনীক আমাৰ অতিথিশালাত ৰাখক। কাৰণ আমাৰ ষ্টেটৰ বদনাম হ'ব নোৱাৰে। এছেম্বলিত যেতিয়া কথাবোৰ ওলাই, প্ৰতিদিনত লিখে, কৰ্ণাটকৰ যিজন ছোৱালী ৰাতিপুৱা ল'ৰা ইনফোচিছত কাম কৰিব যায়, তাক কানাডা মানুহ এজনে সোধে, আৰে তোমাৰ আসাম মে তো বাইক ভি চুৰি হৈ যাতে, আৰে তোমাৰ আসাম মে তো ইয়ে হতে। আমাৰ সন্মুখত আমি কোনখন অসমক বিশ্বৰ বৰসভালৈ লৈ যাম? সেইকাৰণে মই কওঁ যে প্ৰতিদিন যুগৰ পৰা ছেমি কণ্ডাক্টৰ যুগলৈ অহাৰ আজি সময় সমাগত। প্ৰতিদিনে যিটো কথা লিখিছে সঁচা লিখিছে, মইতো কেছ দিব নোৱাৰোঁ, কিন্তু লিখিম নে নিলিখিম তাৰ প্ৰতিয়ে প্ৰমাণ কৰে যে মই জননী জন্মভূমিক কিমান ভাল পাওঁ। মাননীয় অধ্যক্ষ মহোদয়, আজি বাইকখন ওলালে, নামকেইটা কোনে চুৰি কৰিছিল ক'লে আপুনি হয়তো অলপমান ক'বতো লাগিবই, কাৰণ সঁচা ক'বই দিছে। অধ্যক্ষ মহোদয়, বাইকখন উদ্ধাৰ হোৱাৰ কথাটো হেডলাইন কিন্তু নকৰিব। যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে, উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই? আৰু এনে ধৰণৰ ব্যক্তিয়ে মোৰ জননী জন্মভূমিক হতাশাৰ মাজত বন্দী কৰি ৰাখিছে। এইসকল ব্যক্তিয়ে অসমত আন্দোলনৰ এটা বীজ ৰোপণ কৰিছিল, আৰু এইসকল ব্যক্তি নাথাকিলে 1991 চনতে আলফাৰ সমস্যাৰ সমাধান হ'লহেঁতেন, 22,000 যুৱকে মৃত্যুৰ সন্মুখীন নহ'লে।